মৰ্নিং ফ্ৰেণ্ডছ, ইয়া দিনটো ৰঙা চাহৰ লগত মোৰ দিনটো আৰম্ভণি হ'ল। যিহেতু আজি সোমবাৰ, আজি শাওনৰ সোমবাৰ, তো মই মন্দিৰ যাবৰ কাৰণে কাপোৰ পিন্ধিব ওলাইছোঁ। কি পিন্ধোঁ, যিহেতু ইমান গৰম, মেখেলা চাদৰ মই নিপিন্ধোঁ। এতিয়া কিবা কুৰ্তাকে বিচাৰিব লাগিব। বিচাৰি মই নতুন কুৰ্তা এটা পালোঁ। এয়া মোৰ মাহীয়ে দিয়া কুৰ্তা। আজি ফাৰ্ষ্ট টাইম পিন্ধিম। মন্দিৰ যাওঁ বুলি আজি সোমবাৰ, যিহেতু হালধীয়া আৰু বগা কাপোৰ মই কাপোৰ পিন্ধিম। এতিয়া এয়া মই বুদ্ধদেৱক ধূপ চাকি দিলোঁ। এতিয়া দিনটোৰ কাৰণে আৰম্ভণি। এয়া মই ৰেডি হ'লোঁ, যাব ওলালোঁ। অকণমানে মই সেন্দুৰ লৈ লৈছোঁ। আমি তিনিজনীয়ে এতিয়া গৈ আছোঁ মন্দিৰলৈ। আজি যিহেতু শাওনৰ সোমবাৰ, প্ৰথমটো সোমবাৰ, সেইটো কাৰণে আমি মন্দিৰ এবাৰ দৰ্শন কৰিম। কোনটো মন্দিৰত যাই আছোঁ দেখাই আছোঁ। চাবা, কাপোৰ লেতেৰা হ'ব আকৌ। অ' মাই গড, ইমান বোকা। কাপোৰ চাপোৰ এতিয়া গ'ল আৰু এই মন্দিৰ যাই নাপাওঁতে কাপোৰ দেখোন আধা বাটতে লেতেৰা হ'ল। তুমি ফোনটো ব্যস্ত হৈ থাকা হা। কাপোৰ ইফালে লেতেৰা হৈছে, বোলে পিছফালে গাড়ী আহি আছে। গাড়ী অ' মাই গড, কাপোৰ চাপোৰ গোটেই লেতেৰা হৈ গ'ল। আধাতে আমি লেতেৰা হৈ গ'লোঁ। যিহেতু নতুন কাপোৰ ন, অলপমান কাপোৰটো লেতেৰা হ'লে বেয়া লাগিব না মনটো। ভালকে ঢালি আছে। ভাল লাগিছে ন বতৰটো? খুব ভাল লাগিছে। এজনীয়ে টকৰ মকৰ খাই কিনে মাথা চাথা ছিঙি গৈছেগে। এতিয়া কি হ'ব? গাখীৰ ল'ব লাগিব। গাখীৰ ল'ব লাগিব। ভাবিছিলোঁ গাখীৰ লৈ পানী লৈ ঘৰৰ পৰা আহিম, কিন্তু বৰষুণটোৱে বৰবাদ কৰি দিলে। তাৰপিছত এতিয়া আহি মন্দিৰৰ ওচৰতে কিনিম। ধৰা যায় শিৱ বাবাক পানী চাগে নাঢালিলে হ'ব নেকি, ওপৰৰ পৰা ঢালিয়ে আছে। শিৱ বাবাই ভালকে গা ধুইছে, বঢ়িয়া। গতিকে হ'লেও আমি অকণমান আৰু ঢালি থৈ আহিম, কিজানি ভাল তাই ভগৱানে কিজানি চকু মেলি আমালৈ চাই, শিৱ বাবাই যদি 3টা চকু 4টা মেলি চায়। এয়া ফাইনেলি আমি আহি পালোঁ বাগেশ্বৰী মন্দিৰ, বাগেশ্বৰী থান। কেইটা চাকি ল'ব লাগিব? চাকি কেইটা ল'ব লাগিব? তুমি জানা কেইটা জ্বলাবা, মই কেনেকৈ ক'ম কেইটা ল'ব লাগিব? তাই জ্বলাব চাচোন কেইটা লওঁ। হা কিয় নাজানিব? 5টা। ধূপ দি দিব। এতিয়া আমি ধূপ চাকি লৈ ল'লোঁ। আজি সোমবাৰে সকলোৱে মনোকামনা পূৰণ কৰিব আহিছে। এয়া সকলোৱে ভালপোৱা মানুহজনক যেন পাই যায়। মোৰ পইচাখন ভিজিয়ে গ'ল পানীতে। চাকিকেইটা ইমান মিহি মিহি, মানে চাকিকেইটা বনাওঁতেও আজিকালি গোটেই কনজুচি হৈ গৈছে, গোটেই বিজনেছ হৈ গৈছে, গোটেই ইমান বিজনেছ হৈ গৈছে। চাকিটো তেলটোৱে ভালকৈ নহয়, ইমান পাতলা চাকি বনাইছে।
মহাদেৱ মোৰ লগতে সকলোৰে মনোকামনা পূৰ্ণ কৰি দিব। এয়া মই আপোনাৰ ওপৰত প্ৰাৰ্থনাও জনালোঁ। হনুমান বাবা প্ৰাৰ্থনা জনালোঁ, সপোনবোৰ পূৰ্ণ হৈ যায়। ফ্ৰেণ্ডছসকল, মহাদেৱৰ নামত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিহেতু আপোনালোকক মন্দিৰ দৰ্শন কৰালোঁ। ভাল লাগিলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ঘৰত বহি সকলোৱে ঘৰৰ পৰাই মন্দিৰটো সেৱা কৰক। যিহেতু মন্দিৰটো মই আপোনালোকক দেখাই দিলোঁ, কোনো যদি মন্দিৰত আহিব পৰা নাই কিবা কাৰণত, তাৰ পৰা সেৱা জনাওক আপোনালোকে। সকলোৱে সুখত থাকক।